দুদিনমান তল পৰিছিল হে আকৌ আহিছে বুৱাৰীৰ প্ৰেম কাহিনী। এইবাৰ পলাই গ'ল অবিবাহিত যুৱকৰ সৈতে এক সন্তানৰ মাতৃ। যুৱতীকো যেন চেৰ পেলাইছে কলিযুগৰ বোৱাৰীয়ে। এইজনী এক সন্তানৰ মাতৃ চিত্ৰা বৰ্মন পৰিল শংকৰ দাসৰ প্ৰেম সাগৰত। পিছে ধুৰন্ধৰ প্ৰেমিক শংকৰ দাসো কম নহয়। অবিবাহিত শংকৰ দাসৰ চকু বেলেগৰ পত্নীৰ ওপৰত। সহজ সৰল মনৰ মানুহ জিতেন বৰ্মনৰ সুন্দৰী পত্নীক পলাই লৈ গ'ল শংকৰ দাসে। এতিয়া জিতেন বৰ্মনৰ চকুত বৰষুণৰ সাগৰ। পত্নীক বিচাৰি হাহাকাৰ জিতেন বৰ্মনৰ। কিন্তু পত্নীক বিচাৰি পায় কেনেকৈ? এতিয়া যে চিত্ৰা বৰ্মন হৈ গ'ল অবিবাহিত শংকৰ দাসৰ জীৱন সংগী। পিছে ধুৰন্ধৰ প্ৰেমিক কোন জানিলে আচৰিত হ'ব আপুনিও। জানিব পৰা মতে ধুৰন্ধৰ প্ৰেমিক শংকৰ দাস হৈছে ৱাৰ্ড মেম্বাৰৰ লগতে গাঁওৰক্ষী বাহিনীৰ সম্পাদক। চিত্ৰা আৰু শংকৰৰ দিন যায় মানে বাঢ়ি আহিল দুয়োৰে প্ৰীতিৰ মজা। চলিব নোৱাৰা হ'ল এজনে আনজনৰ অবিহনে। কিন্তু এনেকৈ কিমান দিন? অৱশেষত জিতেন বৰ্মনৰ সুন্দৰী বোৱাৰীক পলাই লৈ গ'ল অটাপৰা গাঁৱৰ শংকৰ দাসে। এই জঘন্য ঘটনা সংঘটিত হৈছে বৰপেটা ৰোড আৰক্ষী থানাৰ অন্তৰ্গত অটাপৰা গাঁৱত। একেখন গাঁৱৰে জিতেন বৰ্মনৰ পত্নী চিত্ৰা বৰ্মনক পলাই লৈ গ'ল শংকৰ দাসে। পলাই যোৱাৰ সময়ত চিত্ৰা বৰ্মনে এৰি থৈ গ'ল 18 বছৰ বয়সৰ ল'ৰা সন্তান এজনৰ লগতে নিজ স্বামীক। শংকৰ আৰু চিত্ৰা বৰ্মনৰ এনে জঘন্য ঘটনাক নিন্দা কৰিছে গাঁওবাসীয়ে। ব্যুৰো ৰিপৰ্ট, পাব্লিক টক্স 24 নৰ্থ ইষ্ট। মানে সি মোক লগ ধৰিলে বেংকত অলপ পইচা ওলাম বুলি ক'লাক। পইচা অলপ মোৰো অলপ খৰচা লাগে বুলি ক'লাক আৰু সেই মুখত দিয়া কিবা দিয়া সেনেকে ঠাইনে কৈ সেইকাৰণে মোক অলপমান কৰি সি লৈ গেল। নি গেলে সি ক'লে কি হেৰি কৰ, তই ঘৰত যা ভাত বনাও, দুটা এটা মাজতে আহি যাবি মোক নিবা। মই এইবিলাক আৰু গেলো, 1:30 মানত গেলো। মই 1:30 মানত যাই বেংকত চালো মানুহ নাই বেংকত। মোটামুটি মই 7টাৰ লাগি তাক মই ৰখছো, বাজাৰতো গেলাক নাই। সিহে ক'লাক, মই ৰখি 7টা বজাত ঘৰত গুচি আহিলো। তাৰপিছত আৰু 7টাৰ পিছতো মানুহ খবৰ নাই। ঠিক সেনেকে আৰু আহি মই মানুহ মোটামুটি চৰবুক পৰ্যন্ত সম্পূৰ্ণ বিচিলো। তাৰমানে তাৰতো ঘৰ জেঠে ঘৰ মানে সম্পূৰ্ণ বিচিছো, আজিলৈকে পোৱা নাই। তাৰপিছত কালি এটা খবৰ পালো কি সি নিজে হেৰি কৈছে তাৰ লগত থাকা বুলি কৈছে। আৰু তাৰ লগত শংকৰ দাসৰ লগত থাকা বুলি কৈছে। শংকৰ দাসে কি কৰে? সি ৱাৰ্ড মেম্বাৰ না কি আছিল আৰু কিবা কিবি দেম বুলি কয় এনেকে প্ৰলোভন কৰি সি হেৰি কৰিলে। আৰু তাৰপিছত আৰু কিবা ভিডিঅ' কিবা কাম কৰি জান পাইছো। সেনেকে সি আগৰে পৰা সম্পৰ্ক আছিল, আগৰ পৰা মানে সেনেকে যেতিয়া আছিলে যেতিয়া সেনেকে নাছিল আৰু যেনিবা মাজৰ পৰা কিবা এটা হেৰি কৰিল আৰু প্ৰলোভন কৰিল লাষ্টত। বেংকৰ পৰা তাৰ লগত গৈছিল, বেংকৰ পৰা। মই তাতে লাগ নাপালো তাক। সেইটো একো ভাবাই নাছিলো আৰু আইছে হেৰি কৰিছে, বৈছে কামবিলাক দেখুৱাইছে, এনেকে কৈছে আৰু ঘৰত অহা যোৱা কৰিছে। মেম্বাৰটো আহিবহে লাগব সেনে কথা, আগৰ কথা নহয় জানো। এই মাজে মেম্বাৰ হোৱাৰ পিছৰ পৰা আহিছিল আৰু মোৰ ঘৰত। ইথান 17 পাতিছিলো বিয়া। তাৰ বয়সত ছোৱালী আছে নেকি? আছে, ল'ৰা এটা আছে। 18 বছৰ হ'ব আৰু ল'ৰাৰ লগতে আছে যেনিবা। ইথান মই কি কম আৰু সেইকাৰণে। এতিয়া আপুনি আহিলে আকৌ ল'বনে? লোৱাৰ সম্ভৱ নাই, সময়তে ল'বাই নহয়। মই কেনে হিচাপত ল'ম ইথান? যদি ধৰ মাক বাপাকৰ ঘৰত থাকলা হয়, এই 3 বাৰ থাকি আহিল নাটকৰ মই নিজে মাতাই লৈ আহিছো। আনি 6 দিন থাকি লগে লগে শিকাই গ'ল মনতে। শংকৰ দাসৰ পত্নী নাই, জনাইছিলে নাই, জানা নাই, জানা নাই, জনাবনে? এইটো নাজানা আজি সেইকাৰণে মিডিয়াখন মাতলো। মই যেনে ধৰ আগৰ অইনবাৰ এইবাৰতো সেনেকে হেৰি হ'ল, মেম্বাৰ হ'ল। মেম্বাৰ যেন দুনিয়া যেন হ'ব নোৱাৰে আৰু তাৰ বাবে হেৰি কৰিলো আৰু PDBৰ পৰা যেন কিবা তাৰ হ'ব নোৱাৰে, শাস্তি দিয়ে আৰু সেইখিনিও নকলো আৰু।